Good morning from Margeta. বলক একাপ ৰঙা চাহ বনাওঁ এতিয়া এইটো ৰাতিপুৱা ৰঙা চাহ এইখিনি আদা ইয়াত দি দিম কেঁচা ষ্টিমটো বঢ়াই দিম ৰাতিপুৱা উঠি কিনে যদি আপুনি ৰঙা চাহ একাপ নাই খোৱা তেন্তে আপোনাৰ মাইণ্ডটো ফ্ৰেছ নহয় সেইকাৰণে ৰাতিপুৱা উঠি একাপ ৰঙা চাহ খাব লাগে অসমৰ প্ৰায়বিলাক মানুহে আপোনাৰ কমচে কম 80% মানুহে ৰাতিপুৱা শুই উঠি ৰঙা চাহ খায় কাৰণ ৰঙা চাহ খালে মানে কি আপোনাৰ ভাল থাকে আৰু যদি আপোনালোকে ৰাতিপুৱা যদি গাখীৰ চাহ খাইছে তেন্তে আপোনাৰ গেষ্ট্ৰিকৰ চান্সেছ বহুত থাকে তো সেইকাৰণে ডাঙৰ মানুহে কয় যে ৰাতিপুৱা শুই উঠি কিনে আপোনাৰ ব্ৰাছ কৰি কিনে মোক মাইণ্ডটো ফ্ৰেছ কৰিবলৈ কাৰণে ৰঙা চাহ খাব লাগে চ' আমিও ৰঙা চাহেই খাওঁ সেইকাৰণে আদা দি কিনে ডিম্পু দাই মোক এটা চেলেঞ্জ কৰিছে যিটো মানে কি 20 ডেজত 15টা ব্লগছ বনাব কৈছে যদি তুমি পাৰা কৰি দেখুৱা ডিম্পু দা চেলেঞ্জ একচেপ্টেড কৰিছোঁ মই 20 ডেজত 15টা ব্লগ বনাই দেখাম আপোনাক সেই দোস্ত বলক আজি তেন্তে মই আপোনালোকক দেখুৱাম টাইগাৰ যিটো মোৰ নিজৰ টাইগাৰ হয় বলক তেন্তে সাজু হৈ যাওক আপোনালোকে আজি মই আপোনালোকক টাইগাৰৰ লগত লগ কৰাম টাইগাৰ যিটো মোৰ নিজৰ টাইগাৰ হয় আপোনালোকে টাইগাৰ দেখি পাব আপোনাৰ সাজু হৈ যাওক এখন মোৰ হৈ গ'ল টাইগাৰ যিখন মোৰ বাইক হয় R15 V3 আপোনালোকে দেখি আছে যিখন এইখন তো ইয়াৰ নামটো মই টাইগাৰ দিছিলোঁ আগৰ ভিডিঅ'ত মই কৈছিলোঁ যে ইয়াৰ নামটো মই ৰিভানা ৰাখিছিলোঁ লেকিন ৰিভানাৰ নামটো মানে ইয়াৰ ওপৰত নাহাজিলে ইমান এটা সেইকাৰণে মই টাইগাৰ ৰাখি দিছোঁ দি অনলি ওৱান টাইগাৰ এইখনৰ নাম মই টাইগাৰ ৰাখিছোঁ আপোনালোকক যদি টাইগাৰ নামটো ভাল লাগিছে তেন্তে আপোনালোকে কমেণ্টত জনাব যে টাইগাৰ নামটো ভাল লাগিছে নে বেলেগ নাম যদি ভাল লাগে তেন্তে আপোনালোকে কমেণ্ট কৰি জনাব মোক যদি ভাল লাগে তেন্তে মই নামটো চেঞ্জ কৰি দিম ঠিক আছে মই 2019ত কিনিছিলোঁ যেতিয়া এখন বাইক তেতিয়া আপোনাৰ ইয়াৰ প্ৰাইচ আপোনাৰ 150 সামথিং আছিলে এণ্ড মই ইনষ্টলমেণ্টত লৈছিলোঁ মিনিমাম 70 ডাউন পে'মেণ্ট দিছিলোঁ কাৰণ তেতিয়া মানে 2019ত অকণমান ইয়াৰ প্ৰডাকশ্যন কম আছিলে আৰু লগতে ইয়াৰ মানে কি যিখিনি ফাইনেন্সাৰ আছিলে সিহঁতি মানে কি সিহঁতক মানে কি মিনিমাম 40%ৰ ওচৰা-ওচৰি আপোনাৰ ডাউন পে'মেণ্ট দিব লাগে তো মিনিমাম 60 ওপৰত দিলেহে মানে কি আপোনাক সিহঁতি EMIত বাইকখন দিয়ে নহ'লে আপোনালোকৰ পৰা মানে কি ভাৰী ভৰকম ডকুমেণ্টছ বিচাৰিব সিহঁতি মানে কি ইলেক্ট্ৰিচিটি বিল এইটো বহুত ডকুমেণ্টছ বিচাৰে তো মই 70 দিছিলোঁ ডাউন পে'মেণ্ট আৰু আপোনাৰ মাহেকত আহে মোৰ 3600 আহে EMI যিটো আৰু 3 ইয়াৰ্ছৰ কাৰণে হয় 3 ইয়াৰ্ছৰ কাৰণে EMI কৰিছিলোঁ যিটো মই ইয়াৰ ইনষ্টলমেণ্ট বাট 2020ত ইয়াৰ দামটো বাঢ়ি গ'ল যিটো BS6 আহিছে আপোনালোকে জানে 175 to 178লৈকে আহে সামথিং অন ৰোড প্ৰাইচ যিটো হয় ইনষ্টলমেণ্টত মিনিমাম 2 লাখৰ ওচৰা-ওচৰি আহি যাব ইনষ্টলমেণ্ট যদি আপোনালোকে কৰে কাৰণ ইনষ্টলমেণ্টত 20 to 40,000ৰ বেছি লয় যদি আপোনালোকে ইয়াৰ ফ্ৰণ্টৰ পৰা চাই তেন্তে ফ্ৰণ্টত চাওক মই এইটো গ্ৰাফিক্স ডিজাইন কৰিছিলোঁ যিটো এইটো গ্ৰাফিক্স আছে এইটো ইয়াৰ পৰা ইয়াৰলৈকে মৰোৱা আছে গ্ৰাফিক্সটো চ' গ্ৰাফিক্সটো মোৰ ইয়াত মিনিমাম 300 মান পৰিছিলে আৰু বাকী এনে চাবলৈ লুকছটো চাওক আপোনালোকে সেক্সি বাইক হয় একদম পুৰা সেক্সি বাইক হয় পুৰা স্পৰ্ট লুক আৰু এণ্ড যদি আপোনালোকে ইয়াৰ টায়াৰটো চাই তেনে টায়াৰটো ইয়াৰ টিউবলেছ টায়াৰ হয় আৰু ফ্ৰণ্টত ডিছ আছে বেক চাইডত ডিছ আছে ডুৱেল আপোনাৰ ABS নহয় অনলি ডিছ হয় আপোনাৰ যিটো এইটো দেখিছে অনলি ডিছ হয় এনেই কাম ভাল চলি যায় এইটো দিছোঁ মানে ABS হ'লে ভাল আৰু লেকিন এইটো দিছোঁ মানে কি আপোনাৰ ব্ৰেক মাৰিলে ৰখে মিনিমাম ভালে কাম কৰে অ'কে ইয়াৰ যিটো টেংকিটো আছে আপোনালোকৰ টেংকিটোত 13 to 14 লিটাৰ তেল ধৰে আপোনালোকে যদি কয় মাইলেজ তেন্তে মাইলেজ আপোনাৰ হাইৱেত দিব 55 to 60 ওচৰা-ওচৰি দিয়ে আৰু আপুনি যদি এনে চিটিত বা টাউনত ৰাইড কৰে তেন্তে আপোনালোকৰ 45 বা 50 ওচৰা-ওচৰি মাইলেজ দিয়ে মানে খালি বাইকখনৰ এটাই প্ৰব্লেম যে ইয়াৰ মানে কি ইয়াৰ যিটো বিল কোৱালিটি আছে আপুনি ফাইবাৰটো চাই দবালে সোমাই যায় এনে বাইকখন অ'কে হয় মানে চব পিনৰ পৰা ভাল যিটো প্ৰাইচত আহে আপোনালোকৰ এইটো কাৰণে বহুত ভাল লেকিন যিটো মানে কি ইয়াৰ বিল কোৱালিটি যিটো প্লাষ্টিক ইউজ কৰা হৈছে একদম মানে ইমান এটা ভাল কোৱালিটি নহয় চিপ কোৱালিটিৰ হয় একদম মানে একচুৱেলি এই প্লাষ্টিকটোতকৈ
এই প্লাষ্টিকটো আকৌ হাৰ্ড আছে, এই প্লাষ্টিকটো হাৰ্ড হয়, হাৰ্ড প্লাষ্টিক হয়, লেকিন এইটো ইয়াৰ টেংকৰ যিটো প্লাষ্টিক ইউজ কৰিছে একদম চিপ কোৱালিটিৰ প্লাষ্টিক হয়, একদম চিপ। এনেকৈ দবালে দবি যাব, চাব আপুনি ভালকৈ চাব, এই চাব দবালে দবি গৈছে। আৰু ইয়াৰ যদি আপোনালোকে ফ্ৰণ্টৰ ছিটৰ যিটো কুচনিং আছে সেইটোৰ কথা কয়, তেন্তে আপোনাৰ KTMতকৈ অকণমান ভাল আছে। KTM RC যিমানখিনি বাইক আছে গোটেইখিনিতকৈ মানে কি KTM RC যিখিনি স্পৰ্ট বাইক আছে সেইখিনিতকৈ ইয়াৰ ছিটটো অকণমান কমফৰ্টেবল হয়। আৰু বেক ছাইডটোতো মানে বহুত টান আৰু বহিবলৈ, আপোনাৰ বেছি দেৰি বহিব নোৱাৰে। মই এইটো ভিডিঅ' একচুৱেলি ৰিভিউ ভিডিঅ' নহয়, একচুৱেলি মানে কি এজন ইউজাৰে কেনেকুৱা বাইকখন মানে কি কেনেকুৱাকৈ চাই কেনে লয়, মই এইখিনি কিখিনি বস্তু চাইছিলোঁ সেই বস্তুখিনি মই আপোনাক কৈ দিছোঁ যে মই এইখিনি চাই কেনে এই বাইকখন লৈছিলোঁ। ইয়াৰ মাইলেজ প্লাছ আপোনাৰ যিখিনি ইয়াৰ প্ৰাইচটো আছে, আৰু এনে মই ইয়াক আপোনাৰ 70 দিছিলোঁ ডাউন পে'মেণ্ট, আৰু EMI 3000 to 4000 আহে ছামথিং, আৰু মিনিমাম 3 ইয়াৰ্ছৰ কাৰণে যিটো EMI আছে ইয়াৰ 3 ইয়াৰ্ছ EMIটো কৰিছিলোঁ মই। এণ্ড ফুল ৰেচিং বাইক হয়, একদম মানে আপুনি কৰ্নাৰিং কৰক, যদি আপোনাৰ যদি ষ্টাণ্ট কৰিছে বা হুইলিং কৰিছে, এই চব মানে এভৰিথিং কৰিব পাৰে ইয়াত। যদি আপোনালোকে জানিব বিচাৰিছে যে ইয়াৰ স্পীড কিমান হয়, মিনিমাম মই চলাইছোঁ এতিয়ালৈকে মিনিমাম 131লৈকে চলাইছিলোঁ নেকি, 131ৰ স্পীডৰলৈকে গৈছিলোঁ। আৰু এনেই মই ইউটিউবত ৰিভিউ চাইছোঁ মানে যিটো স্পীড চলায়, তো তাত আপোনাৰ 152লৈকে গৈছিলে নেকি, এটা ভিডিঅ' চাইছিলোঁ মই ইউটিউবত স্পীড টেষ্ট, ভাল লাগিলে চাই। তো বাট মই ইমানখিনি ৰিস্ক লৈ নচলাওঁ মানে, কাৰণ জান হে তো জাহান হে। মই আচৰিত লেকিন দেই, এইখন বাইক মোৰ লগৰ কমচে কম 6-7টা মানে চলায়, আৰু লগত মোৰ মামাও চলায়, আৰু মানে বহুতে চলাইছিলে মোৰ বাইকখন, চবকে সাজে মানে। এই বাইকখনৰ এটা মানে বহুত ভাল ফেচিলিটি হয়, মানে কি কওঁ আৰু, লেকিন মানে ইয়াক মানে যোনেই চলায় চবকে সাজে। অৱশ্যে মই যাকে তাকে নিদিওঁ অৱশ্যে চলাবলৈ, কাৰণ বহুত কষ্টৰে লোৱা হয় আৰু নিজৰ পইচাৰে লৈছিলোঁ। চ' এইটো মই নেক্সট ভিডিঅ'ত ক'ম বাৰু, এটা ভিডিঅ' বনাম তাৰ কাৰণে স্পেচিয়েলি, যিটোত মানে কি মই আপোনাৰ ইয়াক মই কেনেকৈ ল'লোঁ, ইয়াক লওঁতে কিমানখিনি কষ্ট কৰিলোঁ, চব এভৰিথিং হাৰ্ড ৱৰ্কিং যিমানখিনি আছে, ত' সেইখিনি চব মই ইয়াৰ নেক্সট ভিডিঅ'টোত ক'ম আপোনালোকক। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে তেন্তে ভিডিঅ'টো আপোনালোকে লাইক কৰিব, আৰু মই নাজানো আপোনালোকে যেনেকৈ হ'লেও আপোনালোকে ছাবস্ক্ৰাইব কৰি দিয়ক, মই নাজানো মুঠতে আপোনালোকে যি কৰক মুঠতে ছাবস্ক্ৰাইব কৰি দিয়ক। আৰু যদি আপোনালোকক R15 V3 যদি কিবা এটা আৰু কুৱেশ্যন থাকি গ'ল, বা মই যোনটো মানে কি আপোনালোকৰ কিছুমান কুৱেশ্যন থাকি গ'ল যিটো মই মানে কি ক'ব লাগিছিলে, সেইটো এনচাৰটো ক'ব লাগিছিলে, তো আপোনালোকে সেইটো কুৱেশ্যনটো মোক কমেণ্টত জনাব, মই ৰিপ্লাই দিম তাৰ। এণ্ড ইয়াৰ নেক্সট ভিডিঅ' আহিব আপোনাৰ, যিটো মই মানে কি R15 V3 কেলৈ কিনিলোঁ, কাৰণ মই মানে কি ফাৰ্ষ্ট পচন্দ কৰিছিলোঁ KTM RC 200খন আৰু পালচাৰ RS 200খন আৰু R15 V3, এই তিনিটাৰ ভিতৰত মই পালচাৰ RS 200 আৰু KTM RC 200 নিকিনি কেনে R15 V3 কেলৈ কিনিলোঁ, সেইটো ভিডিঅ'টো আপোনালোকে নেক্সট ভিডিঅ'ত দেখি পাব, যিটো আহি আছে আৰু 2 দিনৰ পিছত আহি আছে। চ' হোপ ইউ গাইজ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে, তেন্তে মই লগ পাম বাৰু নেক্সট ভিডিঅ'ত আপোনালোকক।